হেল্ল' কি কেতিয়া কেনেকৈ ইমান দেৰি হ'ল মাছৰ গাড়ীখন অহা নাই এই ছোৱালীজনী চিনাকি লাগিছে ছোৱালীজনী ক'ত পাইছো নদীখন দেখিলেই মোৰ বৰ ভয় লাগে এই নদীখনে মোৰ সকলো কাঢ়ি লৈ গ'ল মা দেউতা সকলো থাকি গ'ল মাথো দাদাক মই বহুত ভাল পাওঁ হে ভগৱান কোনোদিন যাতে দাদাক মোৰ পৰা আঁতৰাই নিনিয়া দাদা কামৰ পৰা আহি পাবৰেই হ'ল মই ঘৰলৈয়ে যাওঁ তোৰ যে মনটো বেয়া দেখিছো কিয় নাই এনেই এইকেইদিন বেপাৰ বহুত বেয়া কেতিয়াবাই পালেহি নেকি চাবিটো মোৰ ওচৰতে থাকিলে নাই এয়া সোমাইছোহিহে দাদা মোক ফুৰাবলৈ কেতিয়া নিবা কাইলৈ নহয় আজিয়ে নিব লাগিব হয় নেকি ঠিক আছে আজিয়ে যাম সঁচাকে নিবাতো ক'ত যাৱ তহঁতি তোমাক বিচাৰি তোমালোকৰ ঘৰলৈ গৈছিলোঁ ভণ্টিয়ে ইয়াত থকা বুলি ক'লে মই এয়া নাও থৈ আহিছোহে কামৰ পৰা তোমালোকৰ ঘৰত আৰু কোন কোন আছে ঘৰত মানুহ বুলিবলৈ কোনোৱে নাই মা আৰু মইহে আছো কিন্তু মই এনেকৈ অহাটো ভাল হ'ব জানো কিন্তু সেইটো কথাটো তোমাক প্ৰথমে কৈছিলোঁ বাৰু ব'লাচোন বহা তোমাক কিন্তু ছাডেনলি লগ পালোঁ দেই তুমিতো মোৰ কথা জানাই সৰু ব্যৱসায় এটা কৰি কিবাকে চলি আছো ব্যৱসায় কৰিছে যদি ঠিকে আছে মোৰো একেই ভণ্টিজনীৰ বাহিৰে আৰু কোনো নাই সদায় অকলশৰীয়া হৈ থাকিব নালাগে নহয় ইচ্ছা কৰিলে তুমিচোন আমাৰ ঘৰতে থাকিব পাৰা কি কিন্তু ভণ্টি তাত বেলেগ মানুহ অহাৰ কি প্ৰয়োজন ভণ্টিৰ কথা তুমি মাজলৈ নানিবা শুনাচোন শুনা কি হ'ল তোৰ যে একো খবৰ খাতি নাইকিয়া হ'ল মই কৈছোঁ নহয় তোক মই বেলেগ এটা কামত ব্যস্ত হৈ আছোঁ মোক আমনি কৰি নাথাক
চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় খাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যায় খাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যায় বা তুমি কিয় কান্দি আছা কান্দি কান্দি নাথাকিবাচোন দাদা আৰু নাই মোৰোতো দুখ লাগে তুমি আমাৰ ঘৰলৈ যাবা ময়ো তোমালোকৰ ঘৰলৈ আহি থাকিম এতিয়া মই যাওঁ তুমি কিয় এনেকুৱা কৰিলা এবাৰতো মোক ক'ব পাৰিলা হয় তাক যে মই ভুল সিদ্ধান্ত এটা ল'বলৈ কৈ আছিলোঁ হে ভগৱান মোক ক্ষমা কৰি দিবা